নমস্কাৰ বন্ধুসকল, আজি ভাইটি ফাৰ্মত গাহৰি এজনী পোৱালি দিছে আৰু এই গাহৰিজনী পোৱালি দিয়া ভিডিঅ'টো বনাইছোঁ। ভাইটিহঁতে চফা কৰি আছে। এতিয়ালৈকে 14টা পোৱালি দিছে আৰু পিছলৈ দিয়ে যদি নাজানো। আৰু এতিয়া ভিডিঅ'টো চাই থাকক। এতিয়া পোৱালি অলপ ভাগ কৰি দিছে, মাছৰ কাৰ্টুনটোত ভৰাই দিছে অলপ পোৱালি আৰু তাক লাইটিং কৰি দিব এতিয়া শীতটো পাবলৈ আৰু গাখীৰ খাবলৈ ভাল হ'ব। পোৱালি 14টা যে নহ'লে ভালকৈ গাখীৰটো খাবলৈ পোৱা নাই। ভাইটিয়ে তালৈ ভাগ কৰি দিছে। এতিয়া পোৱালিবিলাকৰ নাড়ীবিলাক দীঘল হৈ আছে যে এইবিলাক কাটি দিছে, ধুনীয়াকৈ কাটি দিছে। নাড়ীবিলাক দীঘল দীঘল হৈ আছে যে কাটি দিছে, অলপ অলপ ব্লেড এখনে লৈ কাটি দিছে। পিছে অলপহে কাটিব লাগে, বেছি কাটিব নালাগে, নহ'লে পোৱালিটো দুখ পাব। বন্ধুসকল দেখিছে কিমান কষ্ট হয় এজনী গাহৰি পোৱালি দিলে, তাইক কিমান মেইনটেইন কৰিবলগীয়া হয়। চাই থাকিবলগীয়া হয়, দিনটো চাই থাকিব লাগিব, নহ'লে পোৱালিবিলাক হেঁচা মাৰি মাৰি পেলাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয়